চাওক, অৰুণোদয় 3.0 যিটো গ্ৰাম সভা চলি আছে আমাৰ কোকৰাঝাৰ পশ্চিম সমষ্টি আজি ভাগ হৈ আছে। দৌতমা সমষ্টিত, পৰ্বতজৰা সমষ্টিত, তাৰপিছত গোসাইগাঁও সমষ্টি, এই তিনিটা সমষ্টিত ভাগ হৈ আছে। তো আমাৰ টোটেল 347টা আমাৰ এজেণ্ট, মানে আমাৰ MLA ৰিপ্ৰেজেণ্টেটিভ টোটেল কোকৰাঝাৰ পশ্চিম সমষ্টিত 347 আছে। এই 347টা সমষ্টিতে চেণ্টাৰতে আমাৰ MLA ৰিপ্ৰেজেণ্টেটিভ এজনকৈ আছে আৰু সিহঁতে গ্ৰাম সভাৰ জৰিয়তে অৰুণোদয়ৰ মানে চিলেকশ্যন কৰাৰ এটা ব্যৱস্থা কৰা আছে। মই চবকে আহ্বান জনাওঁ, চবেই যাতে গ্ৰাম সভাবিলাকত ভাগ লওক, গ্ৰাম সভাত উপস্থিত হওক আৰু গ্ৰাম সভাবিলাক যাতে ভালকৈ ছাকচেছ হয়, যাতে অৰুণোদয়ৰ এই গ্ৰাম সভাৰ জৰিয়তে অৰিজিনেল যিখিনি বেনিফিচিয়াৰী আছে সিহঁতক যাতে আমি বাছি ওলাই আনিব পাৰোঁ। তাৰ কাৰণে আমি আমাৰ BPF দলৰ ব্লকৰ নেতৃত্বত আমাৰ যিখিনি এজেণ্ট, আমি প্ৰত্যেকটো চেণ্টাৰত আমি আমাৰ যিখিনি এজেণ্ট, আমাৰ যিখিনি ৰিপ্ৰেজেণ্টেটিভ আমি দিছোঁ, সিহঁতক আমি চবকে আজি মাতিছোঁ। আমাৰ এই ৰিপ্ৰেজেণ্টেটিভবিলাকৰ সিহঁতৰ মানে কেনেকৈ কাম কৰিব লাগিব, গ্ৰাম সভাৰ প্ৰতি মানুহবিলাকক কেনেকৈ আকৃষ্ট কৰিব লাগিব আৰু গ্ৰাম সভাত আনি অৰিজিনেল যিখিনি বেনিফিচিয়াৰী আছে সিহঁতক কেনেকৈ চিলেকশ্যন কৰিব লাগিব, সেইখিনিৰ বিষয়ে আমি এটা মানে আমাৰ দলৰ ফালৰ পৰা আমি এটা এৱাৰনেছ কেম্প পাতিছিলোঁ। আচ্ছা, ইতিমধ্যে অৰুণোদয় বিভিন্ন ধরনের রাজনৈতিক দলের মানুষ বোকা ছুটিও হয়, আপনার মানে কিছুমান সাধারণ শ্রেণীর মানুষ বঞ্চিত হয়, এই ক্ষেত্রে আপনার কি ভাবেন? চাওক, অৰুণোদয় স্কিমটো মই ভাবোঁ যে বোলে একচুৱেলি এইটো কোনো দলৰ স্কিম নহয়। এইটো একচুৱেল যিখিনি বেনিফিচিয়াৰী আছে, এতিয়া ফিজিকেলি হেণ্ডিকেপ্ট আছে, ডিভৰ্চি আছে, তাৰপিছত হাজবেণ্ডৰ লগত ছেপাৰেট হৈ আছে, এইখিনি যিখিনি আছে সিহঁতক একচুৱেল বেনিফিচিয়াৰীখিনিক প্ৰত্যেকটো দলৰে হওক, মানে গৰীব মানুহৰ কোনো দল নাই, যিখিনি একচুৱেল নিডি যিখিনি বেনিফিচিয়াৰী আছে সিহঁতে পাব লাগে আৰু তাৰ কাৰণে চবে কাম কৰিব লাগে। এতিয়া তাত BJPৰো এজেণ্ট আছে, UPPLৰো এজেণ্ট আছে, BPFৰো এজেণ্ট আছে। তো তিনিটা দলৰে যিখিনি মানুহ চবে তাত মানে গৰীব মানুহক দিয়াৰ কাৰণে কাম কৰিব। ইটো লৈ কোনোবা দলে যদি ক্ৰেডিট লৈছে, মই ভাবোঁ সেই ক্ৰেডিট লোৱাটো উচিত নহয়। প্ৰত্যেকটো চৰকাৰ আহিব, প্ৰত্যেকটো চৰকাৰৰ উদ্যোগত এইখিনি আঁচনি ল'ব আৰু আঁচনি হৈছে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ বেনিফিটৰ কাৰণে। BPFৰ লগত যোগাযোগ ৰাখিলে অৰুণোদয় কাটি দিয়াৰ কাৰণে ভাবুকি প্ৰদান কৰে, এই ক্ষেত্ৰত কি কৰিব আপোনালোকে? এইটো চৰম দুৰ্ভাগ্যজনক কথা। আমাৰ কেইদিনমান আগতে আমাৰ এজন মানে খুব প্ৰভাৱশালী এজন মিনিষ্টাৰেও সেই কথাটো কৈছে। এইটো মই ভাবোঁ যে এখেত বহুত সন্মানীয় ব্যক্তি, বহুত নমনীয় ব্যক্তি, এখেতৰ মুখেদি এই কথাটো শুনা নাপায়। অৰুণোদয় লৈ সস্তীয়া ৰাজনীতি BPFে আগে পিছে কৰা নাই আৰু আগন্তুক ভৱিষ্যতে আমাৰ বিধায়ক মহোদয়ে নকৰে। মই এটা কথা ক'ব খুজিছোঁ, চৰকাৰে যি এটা আঁচনি লৈছে অৰুণোদয় 3.0, এইটো ভাল আঁচনি বেনিফিচিয়াৰীৰ কাৰণে। এই বেনিফিচিয়াৰীখিনি বাছনিত কোনো ধৰণৰ পক্ষপাতিত্ব হ'ব নালাগে। যি একচুৱেল নিডি বেনিফিচিয়াৰী তেওঁ পাব লাগে। এই পোৱাৰ ক্ষেত্ৰত আমাৰ দলৰ যিখিনি কৰ্মী আছে, এই কৰ্মীখিনিক যিখিনি সহায় সহযোগিতা কৰিব লাগে, এইখিনি কৰাৰ কাৰণে আমি মাতি কেনে দলীয় কৰ্মীখিনিক আমি এটা ইনষ্ট্ৰাকশ্যন দিছোঁ যে ইয়াতে ৰাইজে, চৰকাৰে যিহেতু ৰাইজৰ উপকাৰৰ কাৰণে এটা আঁচনি হাতত লৈছে আৰু আমাৰ দলৰ জৰিয়তে যেতিয়া ৰাইজে উপকৃত হয় তাৰ কাৰণে যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে, এইখিনি আগবঢ়োৱাৰ কাৰণে আমি আজি মাতি কেনে আমি দলীয় কৰ্মীখিনিক এটা নিৰ্দেশ দিছোঁ। কিন্তু কোকৰাঝাৰ সমষ্টিত আপুনি BPF কিমান শক্তিশালী বুলি ভাবে? ইয়াততো ক'ব লগানো কি আছে, আমি যদিও চৰকাৰত নাই, ফকৰাগাম ব্লকৰ পৰা আমি দুটা নিৰ্বাচন পাৰ কৰি দিছোঁতো। এটা বিধানসভা কৈছে, আপোনালোকে চাইছে, আমি বিপুল ভোটত ফকৰাগাম ব্লকৰ পৰা জিকাই দিছোঁ। আৰু এই যোৱা MP ইলেকশ্যনটো বেছি দিন হোৱাই নাই, আপোনালোকে চাইছে কোনে জিকিছে ফকৰাগাম ব্লকত, আমিহে জিকিছোঁ। 7 নং সমষ্টি যিটো আছে BTCৰ ফকৰাগাম ব্লক, আমি জিকিছোঁ। ইয়াত তেনেহ'লে কি ক'ব লগা আছে? তেওঁলোকে শাসনত থকাৰ ফলতো আমাকতো হেৰুৱাব পৰা নাই আৰু আমাক হেৰুৱাই দিয়াৰ কাৰণে কিমানখিনি ষড়যন্ত্ৰ ৰচি দিছিলে। আমাকতো ঘৰতো থাকিব দিয়া নাই, তথাপি আমাক পাইছে নেকি? আমাক নোৱাৰে।
বি পি এফ প্ৰগ্ৰামত ষ্ট্ৰং হৈ থাকিব আৰু ষ্ট্ৰং হৈ আছে।